ছাত্ৰ ছাত্ৰীসকল আজি আমি কৰিম অনুশীলনী 1.2 3 নম্বৰ 4 নম্বৰ প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকল মই ক্লাছ 10ৰ মেথছৰ কোৱেশ্চন আনসাৰবোৰ আপলোড কৰি থাকো তোমালোকে সদায় পাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আজি আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো চোৱা কি কৈছে প্ৰশ্নটো দিয়া আছে গখাগু 9 মানে এই দুটা সংখ্যাৰ পৰা গখাগু কিমান 9 এই দুটা গখাগু নহয় দেই এই দুটা সংখ্যা দুটাহে হয় এই দুটা সংখ্যাৰ পৰা আমি গখাগু ইমান পাইছে লখাগু উলিয়াব কৈছে মানে এই দুটা সংখ্যাহে হয় এইটো লখাগু নহয় ঠিক আছে তো যেটো দিয়া আছে আমি লিখি লম আগতে কি দিয়া আছে গখাগু 9 দিয়া আছে আৰু সংখ্যা দুটা 306 আৰু 657 দিয়া আছে আমাক লখাগু উলিয়াব লাগে তো আহা আমি প্ৰথম কি লিখিম ধৰা হল প্রথম আমি লিখিম দিয়া আছে গখাগু 9 ঠিক আছে সংখ্যা দুটা কি দিয়া আছে আমাৰ সংখ্যা দুটা দিয়া আছে 306 আৰু 657 লখাগু উলিয়াব লাগে প্ৰশ্নবোধক চিন দেই এইটো প্ৰশ্নবোধক চিন এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল এটা ফৰ্মুলা আছে যেটো ফৰ্মুলা পাতে আমি এই অংকটো সমাধান কৰিম ফৰ্মুলাটো হৈছে কি ফৰ্মুলাটো হৈছে এটাকে লিখিবা লখাগু পূৰণ গখাগু সমান সংখ্যা দুটাৰ গুণফল এটো এটা ফৰ্মুলা হয় লখাগু পূৰণ গখাগু সমান সংখ্যা দুটাৰ গুণফল এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি লখাগু উলিয়াম সো ইয়াত লখাগু আমাক একো দিয়া নাই হয়নে লখাগু একো লিখিব নালাগে লখাগুৰ জগত লখাগু লিখা গখাগু কিমান দিয়া আছে গখাগু 9 সংখ্যা দুটাৰ গুণফল মানে পূৰণ চিন বুজায় সংখ্যা দুটা লিখি মাজত পূৰণ চিন দিম 306 পূৰণ 657 ঠিক আছে এতিয়া চোৱা আমাক লখাগু উলিয়াব লাগে লখাগু এতিয়া আমাৰ লখাগু উলিয়াব লাগে আমি 9 ৰ সমান চিনৰ হিফালে লৈ যাম লখাগু সোৱা 9 টো লখাগুৰ লগত পূৰণ হৈ আছে 9 টো সমান চিনৰ ইফালে পূৰণ হৈ আছে সমান চিনৰ ইফালে গলে কি হৈ যাব হৰণ হৈ যাব হয়নে আগৰ পাই কি আছে 306 * 657 এতিয়া 9 টো পূৰণ হৈ আছিল সমান চিনৰ ইফালে হৰণ হৈ যায় ঠিক আছে এতিয়া চোৱা আমি লখাগু এতিয়া চোৱা কটাকটি কৰিম ঠিক আছে নহলে আমি এইটো কাটিম 30ক 9 3 গুণ 27 ইয়াত কিমান বেছি হ'ল 9 3 গুণ 27 ইয়াত 3 বেছি হ'ল ইয়াত গুছি গ'ল 36 9 4 গুণ 36 34 * 657 ছাত্ৰ ছাত্ৰীসকলে এই দুটা পূৰণ কৰিলে আমাৰ আনসাৰ ওলাই যাব 657 34 4 7 গুণ 28 ৰ 8 উকুললে 2 4 5 গুণ 20 20 2 22 22 2 উকুললে 2 4 3 24 24 26 26 3 7 গুণ 21 1 উকুললে 2 5 গুণ 15 15 2 17 7 উকুললে 1 3 6 গুণ 18 18 19 8 3 2 2 3 3 8 এটো আছে আনসাৰ এইদৰে তোমালোকে অংকটো কৰিব পাৰিবা